काजिगावआव सानै ड्राग्स फालांगिरि हमदों। ड्राग्स फालांगिरि सानैखौ रायजोफोरा हमनानै पुलिसनो गथायदों। गोबाव समनिफ्राय धुबुरी, गौरीपुर आरो पर्बतजरायाव माखासे लाइमोनफोरा आयेन बेरेखा ड्राग्स फालांगि खालामबोगासिनो दङ। गौरीपुर आरो काजिगावनि पुलिस हानजाया सासेनि उनाव सासे ड्राग्स फालांगिरिफोरखौ हमनो हादों। बेबायदिनो दिनै काजिगाव पुलिस थानानि सिङाव थानाय सान्तिपुर गामियाव सानै ड्राग्स फालांगिरिखौ रायजोफोरा हमनानै काजिगाव पुलिसनो गथायो। हमनो हानाय सानै ड्राग्स फालांगिखौ काजिगावनि फिजु मोसाहारि आरो सान्तिपुर राभापारानि गुलजार हुसेन होननानै सिनायथिदों। हमनो हानाय सानै ड्राग्स फालांगिरिजों लोगोसे गुबुन माखासे सुबुंफोरा लोब्बा थानो हागौ होननानै काजिगाव थानानि दैदेनगिरि रमजान आली शेखआ सन्देह खालामदों। হয়, আপনার পরিচয়টা দিব। হয়, মোৰ নাম মোহাম্মদ আব্দুল হাসান, সাধারণ সম্পাদক পর্বতজোড়া জিলা সমিতি BMC। হয়, কি ছিল ঘটনাটো? আজি এই বিশেষকৈ এই পিছপৰা অঞ্চলত কাজিগাঁও, শান্তিপুৰ, ৰাভাপাৰা পুলিচ কাজিগাঁও আৰক্ষীৰ অন্তৰ্গত বিশেষকৈ বহুত দিনৰ পৰা আমি গোপন সূত্ৰত গম পোৱা মতে এখানে একটা মানে ড্ৰাগছৰ বেহা চলি আছিল। তো আমি বহুত দিনৰ পৰা প্ৰচেছ চলাইছোঁ। ইতিমধ্যে আমি হাতে নাতে ধৰিব পৰা নাই। আজি এই কাজিগাঁও অঞ্চলৰ ৰাভাপাৰা অঞ্চলৰ ৰাইজ তথা বিডিবিক লগত লৈ আমি ধৰিবলৈ আজি সক্ষম হৈছোঁ। ইতিমধ্যে আমি পুলিচ প্ৰশাসনক কাজিগাঁও আৰক্ষী বিষয়াসকলক আমি ইয়াতে অৱগত কৰি ইয়াতে উপস্থিত কৰাই আমি হাতে নাতে ধৰি দি দিছোঁ। বস্তুখিনি হাতে নাতে ধৰি দি দিছোঁ। আমি জিলা BMCৰ তৰফৰ পৰা এটাই দাবী উত্থাপন কৰিছোঁ, এই যে এটা কুসংস্কাৰ, এইটো অতি কম সময়ৰ ভিতৰত বন্ধ কৰিব লাগে আৰু সেই দোষীসকলৰ লগত আৰু কোন জড়িত হৈ আছে অতি কম সময়ৰ ভিতৰত চালি জাৰি চাই যিকেইজন আছে গোটেইখিনিক অতি কম সময়ৰ ভিতৰত দৃষ্টান্তমূলক এৰেষ্ট কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে। যেহেতু সমাজত জঘন্য মানে ক'ব লাগিব যে জঘন্য মানে এইবিলাক ঘটনা হৈ আছে, তো আপুনি কিবা ৰাইজক কিবা আহ্বান জনাব নেকি? এইখিনিতে আমি আমাৰ সাধাৰণ ৰাইজক আমি এটাই কথা ক'ব বিচাৰিছোঁ, আৰু বিগত দিনত যদি এই ধৰণৰ কোনো এটা ড্ৰাগছ বেহা বা কুসংস্কাৰ যেটো বুলি কয়, আমি বিশেষকৈ আমাৰ অঞ্চলত এইবিলাক কুসংস্কাৰ যদি আপোনালোকে উমান পায় আমি জিলা BMCৰ তৰফৰ পৰা এটাই কথা ক'ব বিচাৰিছোঁ, অন্তত আমাৰ BMCৰ কৰ্মকৰ্তাৰ লগত যোগাযোগ কৰিব। নিশ্চয় এইবিলাক আমি গ্ৰামৰ পৰা ধীৰে ধীৰে নাইকিয়া কৰিবলৈ চেষ্টা কৰিম। আৰু অনাগত দিনত আমি ৰাইজৰ তৰফৰ হৈ আমি এই ক্ষেত্ৰত আমি পুলিচ প্ৰশাসনকো যিমানখিনি পাৰোঁ আমি সহায় সহযোগিতা কৰিম লগত থাকি। ঠিক আছে। খাটনি করে খাওয়ান না এটা তো জানা সব এটা ধরো এটা তো জানা না কে তুমি জানা না পুলিশ ফোন করে পুলিশ দিয়ে দাও তাড়াতাড়ি ইমার্জেন্সি আসো গো ওরে আসছে এক দলা বাদ ধরো পুরো দূর থেকে গেছে যাও গ্রামের সব লোক গেছে হ্যাঁ